আজি মই আপোনালোকক দেখুৱাম আমি পঢ়া বা আপোনালোক সকলোৱে পঢ়া এখন বিদ্যালয় প্ৰতাপগঞ্জ হাই স্কুল 1968 চনত এই স্কুলখন স্থাপন হৈছিল প্ৰতাপগঞ্জ মটেৰঝাৰ পাগলাহাট বিচন্দৈ কমলাৰঝাৰ বৰুণডাঙা সকলো অঞ্চলতে কেৱল এখন স্কুলেই আমাৰ জনপ্ৰিয় প্ৰতাপগঞ্জ হাই স্কুল মই আপোনালোকক দেখুৱাম এই স্কুলখনৰ আজিৰ অৱস্থা ইয়াত অলৰেডি ভাঙিছে এই ক্লাছৰুমটো ইয়াত ক্লাছ 10 আছিল এই ক্লাছ 10ত মই ইয়াতে ক্লাছ কৰিছোঁ এই ৰুমটোতে মই ক্লাছ কৰিছোঁ এইটো আমাৰ অফিচ ৰুম আছিল এইটো আপোনালোকে চাই আছে স্কুলৰ সকলোখিনি বস্তুৱে ভাঙি থৈছে এইটো ক্লাছৰুম আমাৰ মোল্লা ছাৰৰ আছিল হেড ছাৰ ইয়াত বহিছিল ইয়াত তৰুণ ছাৰ বহিছিল ইয়াত লতিফ ছাৰ ষ্টাফত আছিল ইয়াতে আছিল মুকুট মোল্লা ছাৰ আছিল খগেন ছাৰ আছিল সমূহ শিক্ষকসকলে ইয়াতে বহিছিল আজি এই অফিচটো আমাৰ মাজত নাই মোক ইমান দুখ লাগি আছে মই ক'ব নোৱাৰোঁ যে হঠাৎকে মই কষ্টত অনুভৱ কৰি আপোনালোকক মই ক'ব বিচাৰিছোঁ যে আমাৰ এই স্কুলখনৰ যি বুলডোজাৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত কৰিছে মই এইটো পুনৰ নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰক অতি শীঘ্ৰে অনুৰোধ জনাইছোঁ এইটো আছিল ক্লাছ 10 ইয়াত মই ক্লাছ কৰিছোঁ আমি ক্লাছ কৰিছোঁ আমাৰ বন্ধু সকলোৱে এই ৰুমটোতে আছিলোঁ এইটো ক্লাছ 10 আছিল আপোনালোকে চাব পাৰে আমাৰ আজি ক্লাছ 10ৰ ৰুমটো আৰু নাই অফিচ ৰুমটো আৰু নাই তো সেইটো বিশেষকৈ দুখ লাগিছে কি ক'ম আৰু দোৱা কৰিব আমাৰ স্কুলৰ কাৰণে আমি যাতে সকলোৱে পঢ়া শুনা কৰি এই স্কুলত আৰু যাতে ভাল মানুহ গঠন হ'ব পাৰে আৰু কনষ্ট্ৰাকশ্যন অতি সোনকালে যাতে চৰকাৰৰ তৰফৰ পৰা দি দিয়ে যাতে ভৱিষ্যত প্ৰজন্মত আমাৰ ল'ৰা ছোৱালী অতি সোনকালে ইয়াত ৰিকনষ্ট্ৰাকশ্যনত কাম কৰে সেইটোৱে আৰু থেংক ইউ